वेलकम बैक टू माय चैनल। आज मैं আপোনালোকৰ সৈতে এটা মিছো ভিডিও লৈ আহিছো। সো ভিডিওটোত মই আপোনালোকক দেখাম মই ঘৰৰ কাৰণে কিছুমান বস্তু পাৰচেজ কৰিছিলো যিবোৰ আপোনালোকে হোম ডেকৰ হিচাপে ইউজ কৰিব পাৰে। সো মই ইয়াতে আপোনালোকক বস্তুবোৰ দেখাম আৰু লগতে ৰিভিউ শেয়াৰ কৰিম তাৰ প্ৰডাক্টবোৰ কেনেকুৱা ৰিয়েলিটি আৰু মানে মোৰ ইমেজবোৰৰ লগত মই দেখাম কেনেকুৱা হৈছে প্ৰডাক্টবোৰ। সো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু আপোনালোকে মিছো যদি ডাউনলোড কৰা নাই মই তলত ডেসক্ৰিপচন বক্সত লিংকটো দি দিম তেতিয়া আপোনালোকে মিছো ডাউনলোড কৰিব আৰু দেন আপোনালোকে ফাৰ্স্ট অৰ্ডাৰ 100% off or max to max 30 rupees discount pabo. So video to hekolike sai thakibo. Then let's get started. So first product is this one. So etu moi coffee mug order korisilu. Etu বহুত বেছি ধুনিয়া ইয়াৰ ইমোজি বিলাক আৰু বেলেগ ধৰণৰ পাবো আপোনালোকৰ যেটো পছন্দ হয় হেতু চাব পাৰে আপোনালোকে মোৰ এটো ভাল লাগিলে সো মই এটো অৰ্ডাৰ কৰিলো আপোনালোকে বেলেগবোৰ চাব পাৰে মই ইয়াৰ কোডটো আপোনালোকক ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে তাৰ পৰা গৈ চেক আউট কৰিব পাৰে এটো জাস্ট 158 rupees only এটো বহুত ভাল হয় সো আপোনালোকে ইউজ কৰিব পাৰে নিজৰ ঘৰৰ কাৰণে চাহ খাবলৈ বা কফি খাবলৈ সো সেকেন্ড হৈছে এটো প্ৰডাক্ট এটো মই ফ্ৰিজ কভাৰ হয় এটা আপোনাক মই খুলি দেখাই আছো কেনেকুৱা লাগে আপোনালোকে চাওকচোন এই দুখন আছে হ্যান্ডেলৰ কাৰণে ফ্ৰিজ হ্যান্ডেলৰ কাৰণে দুখন আহিছে ইয়াতে আৰু লগতে ফ্ৰিজ কভাৰ ওপৰত পাৰিবলৈ এখন দিছে চাওকচোন আপোনালোকে বহুত ধুনিয়া জোখৰ হয় আৰু লগতে আপোনাৰ ফ্ৰিজৰ তলত পাৰিবলৈ চাৰিখন এনেকুৱা দিয়া আছে যাতে আপোনালোকৰ ফ্ৰিজত থোৱা বস্তুবোৰৰ কাৰণে ইবিলাক ফ্ৰিজটো আপোনালোকে দুবাৰ লেতেৰা নহয় মুহাৰিব নালাগে সো তাৰ বাবে এইবোৰ দিছে সো এটো বহুত কম টকাতে পালো পুৰা এফৰ্ড মানি হয় only 205 rupees ত মই এইখিনি পাইছো সো আপোনালোকে যদি ভাল লাগে এটো কিনিব পাৰে এটো ঘৰৰ কাৰণে বহুত দৰকাৰী প্ৰয়োজন বস্তু হয় এটো মই কিনিছিলো এটো জিঞ্জার হয় মানে মাউথ ফ্ৰেছনাৰ হিচাপে আপোনালোকে ইউজ কৰিব পাৰে এটো প্ৰাইস কুছ 160 rupees কুছ লৈছিলে 200 grams হয় খাবলৈ যে বহুত বেছি ভাল হয় সো মই ভিডিওটো বনোৱালে আধা আধি মই খাই হলে আৰু হেতু কাৰণে মই ভাবিছো এনেকুৱা মই আৰু এটা অৰ্ডাৰ কৰিম আৰু অৰ্ডাৰ কৰি দিলো অলৰেডি হেতু আপোনালোকে চাব তাৰ ভিডিও মই আপোনাক দেখাম অলপ হেতু বেলেগ টেষ্টটো অলপ বেলেগ হ'ব হেতু সো আপোনালোকে এটো ট্ৰাই কৰিব পাৰে এটো বহুত বেছি ভাল হয় চাওকচোন সো মই আৰু এটো বস্তু দেখাবলৈ এটো যে খুবেই দৰকাৰী বস্তু আপোনালোকে দেখাওকচোন মই দেখাইছো আপোনাক খুলি মানে মই গুটেখিনি খুলি নেদেখাও আপোনালোকে অলপ চাওকচোন সোফা কভাৰ হয় বহুত ইউনিক ডিজাইনৰ হয় এটো আপোনালোকক মই সোফাত লগাই পিনে দেখাম আপোনালোকে তেতিয়া ৰিয়েলটো গম পাব কেনেকুৱা লাগে সো এতিয়াটো গৰম দিন পৰিছে সানস্ক্ৰীন আমাৰ খুবেই দৰকাৰ হয় সো সানস্ক্ৰীন মই মাৰ্কেটত চাইছিলো বহুত বেছি দাম হয় সানস্ক্ৰীন ব্লাকৰ সো হেতু কাৰণে মই অনলাইন মিছোত চালো তাত মই সানস্ক্ৰীন বহুত সস্তাতে পালো বহুত এফৰ্ড টু মানি মানে সো আপোনালোকে এটো সানস্ক্ৰীন মই সানস্ক্ৰীন অৰ্ডাৰ কৰিছিলো জাস্ট 120 rupees only সো মই ইউজ কৰিছো বেয়া নহয় বহুত ভাল হৈছে সো আপোনালোকে যদি কিনিব বিচাৰে এটো কিনিব পাৰে সো মই সকলোবোৰ প্ৰডাক্টৰ কোডটো মই ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে তাৰ পৰা চেক আউট কৰি লব আৰু আপোনালোকে যদি নাজানে মিছো কেনেকৈ ইউজ কৰে মই তাৰ ওপৰত এটা ভিডিও বনাইছিলো মিছো কেনেকৈ ইউজ কৰি আপোনালোকে ঘৰতে বহি মন্থলি 25000 ইনকাম কৰিব পাৰে সো হেতু ভিডিও আপোনালোকে চেক আউট কৰিব পাৰে মই তলত ডেসক্ৰিপচন বক্সত লিংকটো দি দিম আপোনালোকে চেক আউট কৰি ল'ব পাৰে তাৰ পৰা সো মোৰ লাষ্ট প্ৰডাক্ট আপোনালোকক মই দেখাই আছো এইটো
এখন হৈছে কাৰ্পেট হয় এখনৰ ৰুপিস জাস্ট 360 ৰুপিস অনলি মই আপোনালোকক পাৰি দেখাম তেতিয়া আপোনালোকে ডিজাইনটো বেছি ভাল পাব অলপ হেভি আছে নাথাকা নহয় বাট ডিজাইনটো ইয়াৰে বহুত ইউনিক হয় সো আপোনালোকে এখন ডেফিনেটলি ট্ৰাই কৰিব পাৰে জাস্ট ৰুপিস 360 ৰুপিস অনলি মই অলপ আপোনালোকক মেলি দেখাবলৈ বিচাৰিছো চাওকচোন বাৰু মই সম্পূৰ্ণকৈ মেলি নেদেখাও দেখিছেনে সো ইয়াৰে যিবিলাক ওয়ার্ক কৰা আছে এইবিলাকো বহুত বেছি ধুনিয়া হয় বহুত বেছি ভাল হয় এইবিলাক Gravity pulls you straight down. So মই এই পিনি থকা টপটো মই মিছৰ পৰাই অৰ্ডাৰ কৰিছিলো ইয়াৰ ওপৰত মই এটা ভিডিও বনাইছিলো ক্ৰপ টপৰ ভিডিও সো those all the tops are below 300 rupees সো আপোনালোকে সেই টপবোৰ যদি আপোনালোকৰ জৰুৰী আপোনালোকে চাব পাৰে এজ এ পাৰ্টি ওয়্যাৰ আপোনালোকে ক্যাৰি কৰিব পাৰে সো সেই ভিডিওটোৰ লিংক মই ডেসক্ৰিপচন বক্সত দি দিম আৰু যদি মোৰ আজি ভিডিওটো আপোনালোকে ভাবিছে ভাল লাগিছে বুলি ৰিভিউবোৰ শেয়াৰ কৰা যদি ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক যদি ভাল লাগিছে তেনেহলে লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনালোকক মই নতুন ভিডিওৰ সৈতে লগ পাম তেতিয়ালৈকে বাই বাই আৰু টেক কেয়াৰ